বন্ধুসকল, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মোৰ লগত আহিছে এয়া আপোনালোকক দেখাইছোঁ। মোৰ লগত আহিছে এয়া অমৰ ভাই। আমি দুটাই ৰাইডটো কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। ইয়াৰ পৰাই আমি এতিয়া বৰ্তমান আছোঁ বুকুৱা গাঁৱত। বুকুৱা গাঁৱৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। মাজুলী মানে জানে সত্ৰনগৰী মাজুলী। মই এজন মাজুলীৰ সন্তান। গতিকে মোৰ ভিডিঅ'বোৰত প্ৰথমে আপোনালোকক সত্ৰৰ বিষয়ে দেখুৱাবই লাগিব, নহ'লে ভিডিঅ'টো অসম্পূৰ্ণ হ'ব। এতিয়া মই আপোনালোকক মাজুলীৰ আউনীআটী সত্ৰত দেখাবলৈ আহি আছোঁ। এতিয়া বৰ্তমান মই আউনীআটী সত্ৰৰ আশে পাশে আছোঁ আৰু অলপ দূৰ যোৱাৰ পিছতে মই আউনীআটী সত্ৰ পাম। গতিকে ভিডিঅ'টো চাই থাকিব। মই আউনীআটী সত্ৰৰ সকলো ভকতসকলৰ জীৱন যাপন লগতে আউনীআটী সত্ৰত কি কি বস্তু আছে সকলো বস্তু আপোনালোকক বিতংকৈ দেখাই যাম। আপোনালোকে চাই থাকিব। দেখিলে মই মূল গেটৰ দি সোমাই আহিলোঁ। সোমাই আহি এতিয়া বৰ্তমান শেষৰখন গেটত আছোঁ। শেষৰখন গেটৰ পৰা আৰু বেছি দূৰ নাই আউনীআটী সত্ৰলৈ। এইখনেই হ'ল শেষৰখন গেট। ইয়াৰ পৰা গ'লে আমি সত্ৰৰ সকলো দেখা পাম। আপোনালোকক এতিয়া প্ৰতিটো বস্তুৱে প্ৰত্যক্ষভাৱে আপোনালোকক দেখাই যাম। গতিকে চাই থাকিব। আপোনালোকে যদি ইয়াত আহে, ইয়াত দেখিছে দোকান সকলো সময়তে খোলাই থাকে। আপোনালোকৰ লাগতিয়াল যিবোৰ ধৰি লওক শৰাই বস্তু, বন্তি বস্তু, সকলো ধৰণৰ বস্তু ইয়াত পোৱা যাব। আৰু লগতে আপোনালোকে ধৰি লওক বেলেগ বস্তু কিনিব বিচাৰিলেও ইয়াত পোৱা যাব। সত্ৰৰ ভিতৰলৈ যাম যিহেতু জোতা চেণ্ডেল খুলিবই লাগিব। গতিকে মই এতিয়া বৰ্তমান জোতাযোৰ খুলি লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ সত্ৰখনৰ ভিতৰ ভাগ। সত্ৰৰ পোৱাৰ আগতে আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ দুইফালে দুটা ফিচাৰী আছে। এটা এইটো ফিচাৰী আৰু আন এটা এইটো ফিচাৰী। দেখিছে কিমান ডাঙৰ ডাঙৰ ফিচাৰী দুটা আছে। আৰু তাৰ কাষতে আছে হাতী বুলি কয়, আৰু সাধাৰণ ভাষাত ক'বলৈ গ'লে বহা। তাতে ভকতসকল থকা খোৱাৰ সকলো ধৰণৰ সুবিধা আছে। আৰু আমি ইয়াত এতিয়া ভকতসকলৰ পৰা জানিব বিচাৰিম কেনেধৰণৰ সুবিধা আছে আৰু সত্ৰখনৰ ঐতিহাসিক বুলি কি বস্তু আছে সকলো বিতংভাৱে আপোনালোকক দেখাই যাম। যে দেখিছে এইখন ফিল্ডখনত, এই ফিল্ডখনত কাতি বিহুৰ দিনা আকাশ বন্তি জ্বলোৱা হয় ইয়াতে। এতিয়া আপোনালোকে দেখিছে আউনীআটী সত্ৰৰ মূল সত্ৰখন এইখনে। এতিয়া বলক আমি ভিতৰৰ ভাগ আপোনালোকক দেখাই আছোঁ। সত্ৰৰ ভিতৰ ভাগত আছোঁ আৰু মোৰ লগত আছে এজন ভকত বৈষ্ণৱ। মই তেখেতৰ পৰা সত্ৰখনৰ বিষয়ে জানিবলৈ বিচাৰিম। আৰু সত্ৰখনৰ এতিয়া মণিকূটটো আছে আৰু আসনখনৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিম। দেখিছে এইখন হ'ল মণিকূটৰ আসন। আমাৰ লগত আছে আপোনাৰ নামটো? আপুনি আসনখনৰ বিষয়ে অকণমান কওক। আমাৰ সত্ৰখন 1653 চনত প্ৰতিষ্ঠা হৈছিলে। হয়। আমাৰ এখন ৰজাঘৰীয়া সত্ৰ বুলি কয়। আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিলে। এই মূল বিগ্ৰহে গোবিন্দ মহাপ্ৰভু বুলি কয়। হয়। এয়া জগন্নাথ পুৰীৰ পৰা আনিছিলে 1653 চনত। জগন্নাথ পুৰীৰ পৰা ন? জগন্নাথ পুৰীৰ পৰা। আৰু আসন ভাগ হ'ল ৰূপৰ পিন্ধা। আহোম ৰজা জয়ধ্বজ সিংহই দান কৰিছিল।
তেওঁৰ কাষতে আছে, তেওঁ এটা ৰূপ গিৰিধাৰী বুলি কয়, তেওঁৰ কাষত থকা ভাগ। সেই ভাগ নি? গিৰিধাৰী। অঁ তাৰপৰা সিফালে মূৰৰ ভাগ চতুৰ্ভুজ বাসুদেৱ। অঁ তাৰপৰা এইপিনে কাষতে আছে আপোনাৰ সুবৰ্ণমোহন বুলি। অঁ তাৰপৰা সিফালে মূৰৰ ভাগো বাসুদেৱ। তেওঁ আচ্ছা বিভিন্ন ৰূপত আছে। অঁ ৰাতিপুৱা মহাপ্ৰভু স্নান হয়, পূজা হয়, অঁ নাম কীৰ্তন হয়, সন্ধ্যা আৰতি হয়। অঁ এনেকৈ আজি 400 বছৰ চলি আছে। অঁ বৰ্তমান সত্ৰখনৰ সত্ৰাধিকাৰজনৰ নাম কিনো? বৰ্তমান সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। অঁ আৰু শুনামতে বোলে আউনীআটী সত্ৰ কেইবাটা শাখাও আছে। আমাৰ সত্ৰ এতিয়া 18খনৰ শাখা সত্ৰ আছে। অঁ তাৰভিতৰত আপোনাৰ গুৱাহাটী, উত্তৰ গুৱাহাটীত আছে এখন শাখা সত্ৰ। অঁ এতিয়া কলিয়াপানীত আছে। অঁ আৰু বৰ্তমান মূল সত্ৰখন ক'ত আছে? মূল সত্ৰ এয়া মাজুলী। মাজুলীৰ এইখনে মূল সত্ৰ হয়। অঁ ধন্যবাদ আপোনাক, বহুত ধন্যবাদ দিছোঁ আপুনি ইমানখিনি সবিশেষ আমাৰ ৰাইজক জনোৱাৰ বাবে। আপোনালোকে তুলসী গছ কিমান দেখিছে? হয়তো ইমান সৰু সৰু তুলসী গছ দেখিছে, কিন্তু আপোনালোকক এতিয়া মই দেখাবলৈ গৈ আছোঁ এডাল প্ৰকাণ্ড তুলসী গছ। আপোনালোকে হয়তো কাহানিও দেখা নাই। আপোনালোকক এতিয়া দেখাইছোঁ, এইডালেই হ'ল এডাল প্ৰকাণ্ড তুলসী গছ। আৰু দেখিছে ইমান ডাঙৰ এডাল তুলসী গছ, আপোনালোকে কাহানিও কল্পনা কৰিব নোৱাৰিব ইমান ডাঙৰ যে তুলসী গছ থাকে বুলি। কিন্তু এইডাল হ'ল সঁচা তুলসী গছৰ খুঁটা। ইয়াত লিখা আছে, আপোনালোকে পঢ়ি চাব। তোমালোক কাৰ লগত আহিছা? অঁ ক'ৰ পৰা আহিছা? অঁ সত্ৰ চাবলৈ আহিছা নি? অঁ হয় নি? সত্ৰ চাই কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে সত্ৰ চাই? কেনেকুৱা লাগিছে? ভালেই লাগিছে ন? তোমাৰ নামটো? তোমাৰ? অঁ লগ পাই ভাল লাগিল হা, ঠিক আছে। আপোনালোকে দেখিছে এইটো এটা প্ৰকাণ্ড মাছ। আৰু সেইবোৰ যে দেখিছে, সেইবোৰ হ'ল হাতী বুলি কয়, কিন্তু আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে বগা, অৰ্থাৎ মানুহ থকা ঘৰ। বৰ্তমান মোৰ লগত আছে সত্ৰৰ কিছুমান ভকত, আচলতে তেওঁলোক কণমানি ভকত হয়। আৰু তোমালোক কিমান দিনৰ পৰা ইয়াত আছা? মই 2022 চনৰ পৰা আহিছোঁ। অঁ আচ্ছা, ইয়াত তোমালোকে দিনটো কেনেধৰণে পাৰ কৰা? কাম বন কৰি, খেলা ধূলা। অঁ স্কুললৈ যোৱা। হয় নি? তোমালোকৰ স্কুল ক'ত আছে বৰ্তমান? এই গেটৰ ইয়াতে পঢ়া, খেলা ধূলা সকলো ধৰণৰ সুবিধা পোৱা যায় হয় ন? তোমাৰ নামটো? মোৰ নামটো দিব্যাছ বৰুৱা। অঁ থেংক ইউ, লগ পাই ভাল লাগিল। ভাল লাগিল। মই এতিয়া সত্ৰৰ সংগ্ৰহালয়ত আছোঁ। সংগ্ৰহালয়ত কিছুমান পৌৰাণিক বস্তু সংগ্ৰহ কৰি থোৱা আছে আপোনালোকক দেখাবৰ কাৰণে। মোৰ লগত আছে এজন দাদা, মই দাদাজনৰ পৰা অলপ আপোনালোকক আভাস দিবলৈ যত্ন কৰিম, কেনেধৰণৰ বস্তু আছে আৰু কি কি দেখা পাব। দাদা আপোনাৰ প্ৰথমে নামটো ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী অনন্ত কলিতা। অঁ প্ৰথমে সত্ৰখনৰ বিষয়ে আমি ইতিমধ্যে কৈছোঁৱেই। এতিয়া সংগ্ৰহালয়টো আছে, সংগ্ৰহালয়টোৰ বিষয়ে চমুকৈ ক'ব, ইয়াত কেনেধৰণৰ বস্তু আমাৰ দেখা পোৱা যাব। নমস্কাৰ, অসমৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এইটো সংগ্ৰহালয়। ইয়াতে আহোম ৰাজত্ব কালৰ যিখিনি ঐতিহাসিক সম্পদ আৰু আমাৰ সত্ৰীয়া সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতিৰে সমৃদ্ধ যিখিনি সম্পদ আমাৰ সুন্দৰ ৰূপত পৰিশীলিত ৰূপত আমাৰ ৰাইজক দেখুৱাবৰ কাৰণে ইয়াত সংগ্ৰহ কৰা হৈছে। ইয়াতে এভাগ আছে এটা হাতী দাঁতৰ পাতি, যিটো বিশ্বত অনন্য। মানে আমাৰ যেনেকে বাঁহে কাঠি কৰি বনায়, তেনেকে হাতী দাঁতৰ পৰা কাঠি কৰি বনাই এভাগ পাতি আছে। সেইভাগ চাবৰ কাৰণে বহু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হয়। আৰু এভাগ আছে পিতলেৰে কাঠি কৰি বনোৱা কৰা, সেই দুটা আনকমন বস্তু। আৰু তাৰ লগতে লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং, গদাধৰ সিংহৰ হেংদাং, গদাধৰ সিংহই ভাত খোৱা কাঁহী বাতি, আৰু আহোম ৰজাৰ মানে ৰুদ্ৰসিংহৰ দিনৰ যিখিনি মানে সা সম্পদ, গদাধৰ সিংহৰ দিনৰ গদাধৰ সিংহই ভাত খোৱা কাঁহী বাতিখিনি আছে। তেনেকে আহোম ৰাজত্ব কালৰ যিখিনি ঐতিহাসিক সম্পদ চাব পাৰিব। আৰু আপোনালোক যদি কেতিয়াবা মাজুলীলৈ আহে, আউনীআটী সত্ৰখন ভালকৈ চাবলৈ নাপাহৰিব। বহুত ইয়াতে মানে ভাল ভাল বস্তু, মাজুলীৰ এইটো এটা অন্যতম মিউজিয়াম। আৰু আপোনাক এটা কথা সুধোঁ, সত্ৰত বহুতো কণ সৰু সৰু ল'ৰা ছোৱালী দেখিছোঁ, তেখেতলোকক কেনেদৰে আপোনালোকে ইয়ালৈ অনাৰ ব্যৱস্থা কৰে? আমাৰ সাধাৰণতে সত্ৰত শিশু আনয়নৰ এটা সুন্দৰ প্ৰক্ৰিয়া আছে।
আৰু কিছুমান অভিভাৱকে আহি সত্ৰীয়া সংস্কৃতিৰ প্ৰতি মুগ্ধ হৈ তেওঁলোকৰ শিশু সন্তান ইয়াত প্ৰদান কৰে আৰু ইয়াতে থাকিলে কিছুমান সুবিধা এনেকুৱা হয় আৰু সাধাৰণতে গাঁৱত থাকিলে শিশুজনে একাডেমিক যিটো কেৰিয়াৰ সেইটোহে বজাই ৰাখিব পাৰে, হয় ইয়াত থাকিলে দুইটা সমান্তৰালভাৱে পাৰে, সত্ৰীয়া সংস্কৃতি হয় যিটো আৰ্ট এণ্ড কালচাৰ এইটো শিকিব পাৰে হয় আৰু লগতে শিকিব পাৰে আমাৰ যিটো আনুষ্ঠানিক শিক্ষা সেইখিনি গ্ৰহণ কৰিব পাৰে উম, আৰু লগতে শিশুজনে নিজকে নিজৰ স্বাৱলম্বিতাৰ যিটো পথ অ', তেওঁ সাধাৰণতে এটা নিৰ্দিষ্ট পৰ্যায়লৈ যোৱাৰ পিছতে তেওঁ নিজৰ কাপোৰ কানিকেইটা নিজে পৰিষ্কাৰ কৰিলে বা ৰুমটো নিজে সাৰিলে, কিন্তু সাধাৰণতে ঘৰত থাকিলে মাকে সেই কামখিনি কৰি দিয়ে। হয় ইয়াতে তেওঁ থকাৰ লগে লগে তেওঁ এজন ল'ৰাই যেনেকে হোষ্টেলত থাকি পঢ়িবলৈ যাওঁতে যিখিনি কাম কৰিবলৈ অসুবিধা প্ৰথম সন্মুখীন হয়, কিন্তু ইয়াতে সত্ৰতে থাকি তেওঁ সেই কামখিনি কৰিলে আগলৈ তেওঁ MA পঢ়িবৰ কাৰণে বা অন্যান্য একাডেমিক শিক্ষা গ্ৰহণ কৰিব অন্যান্য জেগালৈ গ'লে হয় সেই কামখিনি কৰিবলৈ সুবিধা হয়। মানে নিজকে নিজৰ যিটো আত্মনিৰ্ভৰশীলতাৰ পথ সেইটো গঢ়িব পাৰে, কুটীৰ শিল্পৰ কিছুমান কাম ইয়াতে শিকিব পাৰে, লগতে আৰ্ট এণ্ড কালচাৰখিনি শিকি অন্যান্য জেগাত শিকাবগৈও পাৰে, এইখিনি সুবিধা হয় আৰু ইয়াত থাকিলে। ধন্যবাদ দাদাই আপোনালোকে সুন্দৰকৈ বুজাই দিছে ইতিমধ্যে। আপোনালোকে যদি বুজি নাপাইছে যদিও আপোনালোকে ইয়াত আহি দেখিলে সম্পূৰ্ণকৈ বুজিবলৈ পাৰিব, গতিকে আপোনালোকে ইয়াত আহক আৰু ইমানবোৰ বস্তু আছে আপোনালোকে সকলো নিজৰ চকুৰে প্ৰত্যক্ষভাৱে চাই যাওক। ভিডিঅ'টো আজি ইমানেই আছিল, যদি ভাল লাগিল লাইক কমেণ্ট আৰু বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।